নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে নিশ্চয় ভালেই আছে। আৰু এই ভিডিঅ'টো আছিলে মাৰ্চ মাহৰ শেষৰ ফালে, যেতিয়া স্কুলবোৰ পৰীক্ষা শেষ হৈছিলে আৰু তেতিয়াই ওলাইছিলোঁ এই মাহঁতৰ ঘৰলৈ। আৰু এয়া ৰাতিপুৱাই ওলালোঁ। ৰাতিপুৱা টাইমটোত যে ইমান বৰষুণ দিছিলে আৰু ট্ৰেইনত দেখিছেনে, একদম বহিবলৈ মানে চিটেই পোৱা নাছিলোঁ। অলপ সময় পাছতহে পাইছোঁ। আৰু এইফালে ছোৱালীয়ে ট্ৰেইনত উঠিয়ে মৰ্টন কিবাকিবি আৰু পালেই। এইফালে পালোহি ঘৰ। পাওঁতে 12টামানে বাজিলেহি দেই। যিহেতু ইয়াত পাওঁতেও বৰষুণ দিছিলে অলপ অলপকৈ, কিন্তু ঘৰৰ পৰা ওলাওঁতে যে ইমান বৰষুণ আছিলে। আৰু এইকেইদিন সদায়েই বৰষুণ, মানে কি ক'ম আৰু ঘৰ আহি পাওঁতে মানে মা নাছিলে, মা আছিলে ডিউটি জেগা, মা আৰু ভণ্টি আৰু আমিকেইটাই এনেদৰে এতিয়া আমালৈ বুলি বনাইছোঁ ভাত পানী। আৰু এইফালে কণীকে বোলো বনাওঁ, যিহেতু মা আহিলে খাম আৰু ৰাতিলৈ বুলি কিবাকিবি আনিম। আৰু এইফালে মাও আহি পালেহি সন্ধিয়া, আৰু আহি পাই দেখিছেনে মোবাইল চাইছে। আৰু আমিও ওলাই গৈছিলোঁ এফালে, আৰু এইফালে ছোৱালীৰ কাৰণে কেক লৈ আহিলোঁ। আমাৰ এইফালে মিঠাই আৰু এইফালে পকৰি আৰু এইফালে মিঠা পান বহুত দিন খোৱা নাই, ভাবিলোঁ লৈ যাওঁ। আৰু এতিয়া মাৰ লগত ছোৱালীয়ে লুডু খেলিছে দেই, একদম কিনো বুজি পাইছে আৰু খেলিছে। আৰু সেইফালে এতিয়া মাংস আনিছিলোঁ, মাংসকে বনালোঁ ৰাতিলৈ বুলি। আৰু মায়ে যিহেতু নাখায়, সেয়েহে মাছ ফ্ৰাই কৰিলে আৰু আমিও খালোঁ একেলগতে। আৰু আজি নেক্সট ডে', এইটো আছিলে বৃহস্পতিবাৰ, আৰু মানুহজনো গ'লগৈ ঘৰলৈ আৰু আমিও ওলালোঁ ডিউটিৰ জেগা, মা ডিউটিৰ জেগাত, য'ত আমি আগতে সৰুৰ পৰাই তাতে আছিলোঁ। সেই ঠাইলৈ বুলি ওলালোঁ আকৌ, বহুত বছৰ মূৰত যাম। আৰু ৰাতিপুৱা 7টামানেই বাজিলে, আমি সোনকালে গ'লেহে পামগৈ। আৰু তাৰপৰা এইফালে দেখিছেনে গাড়ীত উঠিলোঁ। আৰু সকলো গাড়ী এইটো ৰাস্তাই যাব নোৱাৰে যিহেতু। আৰু এইফালে বুঢ়ীদিহিংখন দেখিছেনে, এইকেইদিন বৰষুণ দি আছে যিহেতু পানীও খুব বাঢ়িছে। আৰু এইফালে ছোৱালীয়ে একদম বহুত ভাল পাইছে আৰু ফুৰিবলৈ যাবলৈ পায়। এইফালে বাগানখন দেখিছেনে, ইমান ধুনীয়া লাগিছে বাগানবোৰ দেখি। আৰু নাহৰকটীয়া ৰাস্তাত, নামৰূপৰ ৰাস্তা গোটেই বাগানেই দেখিব নহয় জানো। আৰু এইফালে মেইন ৰাস্তা আহি পালোহি, দেখিছেনে ইমান ধুনীয়াকৈ বনাইছে, মানে কাঠেৰে ধুনীয়া লাগিছে। আৰু এইফালে গছৰ হেৰিটো ইমান ধুনীয়া লাগিছে। আগতে এইবোৰ নাছিলে, এতিয়া এইবোৰ নতুনকৈ বনোৱাৰ পৰা ল'ৰা ছোৱালীবোৰ চাবলৈ খুব ভাল পায়। আৰু এইফালে এতিয়া আমি সোমাই গৈ থাকিব লাগিব, দেখিছেনে হাবিৰ মাজে মাজে কেনেকুৱা এটা ৰাস্তা আছে, মানে ভিতৰত, মানে বাহিৰত থাকিলে গমেই নাপাব, মানুহে সোমাই গ'লেহে গম পাব। আৰু এইফালে আহি পালোহি এতিয়া। আৰু বহুত বছৰ মূৰত আহিছোঁ, মানে ঠাইখন কেনেকুৱানো হৈ আছে চাবলৈ সকলোৱে মন যায় নহয় জানো। আৰু এইফালে আমি এতিয়া সেই মানে তলত নামিলোহি, আমাৰ কোৱাৰ্টাৰবোৰ আছে অকণমান ওপৰলৈ বুলি। আৰু অলপ আগত নমা হ'লে মানে বহুত দূৰ হ'লে ৰাস্তাটো, সেয়েহে আমাৰ কোৱাৰ্টাৰৰ ওচৰতে এইডোখৰতে নামি ল'লোঁ। আৰু এইফালে এতিয়া পকাকৈ বনাই দিলে, খটখটিবোৰ দেখিছে, আগতে মাটিৰে আছিলে, এনেকৈ খাপ কাটি কাটি বনাই দিছিলে, আৰু এতিয়া সকলো পকী কৰি দিলে। আৰু সেইডোখৰ দেখিছিলে পানী যে লৈ আছিলে, তাৰ পৰাই আমাক পানী দিয়েহি কোৱাৰ্টাৰবোৰতো পানী খাবৰ কাৰণে। আগতকৈ ভাল কৰিলে আৰু উন্নত কৰিলে। আৰু এইফালে স্কুলখন আছিলে, আমি আগতে পঢ়ি থকা স্কুলখন, তাৰ স্মৃতিবোৰ একেবাৰে নাইকিয়া হৈ গ'ল। আৰু আগৰ স্কুলবোৰ ভাঙি পেলালে, এতিয়া আকৌ নতুনকৈ বুলি বনালে। যিহেতু আগৰ স্কুলবোৰ বেয়া হৈছিলে, সেয়েহে সকলোবোৰ ভাঙি মেলি এতিয়া নতুন, সকলো চব পিনে নতুনেই হ'ল। আৰু চব পিনে স্কুলেই হ'ল। গাঁৱৰ ৰাস্তাবোৰ বেলেগ হ'ল, ঘৰ দুৱাৰবোৰ বেলেগ হ'ল। আৰু এইফালে তেওঁলোকৰ মন্দিৰটো, ইয়াত কৰম পূজা পাতে। আৰু এইফালে আমাৰ ঘৰতেতো, আৰু এইফালে দেখিছে এনেদৰে খোৱা পানী নিয়া হয়। আৰু এইফালে আমাকো এনেদৰে দিয়েহি। আৰু এইফালে পৰিৱেশটো অলপ দেখাই দিলোঁ। যিহেতু ভণ্টি আৰু এতিয়া অফিচৰ পৰা সন্ধিয়া আহোঁতে দেৰি টাইমত হয়, আমি সন্ধিয়া অলপ ওলাই আহিলোঁ। 6:30 বাজে দেই। মানে সোনকালে ওলাই আহিম ঘৰত বুলি থাকিনো সময়ে কিনো নহয় কৰিম, সকলো কাম কৰি বোলো মেলি, অকণমান ওলাই যাওঁ, ভাবিলোঁ ভণ্টিও সন্ধিয়া আহে টাইমতে মানে, ওলাই মেলি যাওঁ। আৰু তেনেকৈ আৰু টাইমটো এইফালে যাব অলপ। আৰু ওচৰতে আণ্টিহঁতৰ ঘৰো আছে, তাতো ভাবিলোঁ এপাক সোমাই যাম। আৰু এই অফিচটো দেখিছেনে,
চাহপাতৰ অফিচটো। তাতে আগতে দেউতাই চাকৰি কৰিছিলে আৰু এতিয়া ভণ্টিয়ে কৰে। আৰু এইফালে ৰাস্তাটো যে দেখিছে, সেই আগতে এইটোৱে অহা যোৱা ৰাস্তা আছিলে, এতিয়া সেইটো বন্ধ কৰিলে, আন এটা ৰাস্তা দি অহা যোৱা কৰিব পাৰি। আৰু এইফালে বজাৰখন বহিছিলে আগতে, এতিয়া বজাৰখন তাত নবহে, আগলৈ লৈ আহিলে। সকলো ঠাই এতিয়া বহুত বেলেগ হৈ গ'ল দেই। আৰু সেইফালে আণ্টিহঁতৰ দোকানো আহি পালোহি আৰু ভণ্টিও আহি পালেহি। ইয়াতে অলপ সময় বহিম। আণ্টিয়ে এতিয়া চাহ দিলে আমাক, গাখীৰ চাহ, পকৰি, কলো বনাই এনেদৰে দিলে। ছোৱালীও খাই ভাল পালে। আৰু আণ্টিহঁতৰ দোকানতে ভণ্টিয়ে এনেদৰে সদায় অলপ সময় বহে আৰু ভাল লাগে। তাতনো অকলে কি কৰি থাকিব। আৰু আজি আৰু হৈছে আহি ঘৰ শনিবাৰ। পালোহি। আৰু এইফালে 9 তাৰিখে যিহেতু ইলেকশ্যন আছে, সেয়েহে ইয়াত জেগা চাবলৈ আহিছে। আৰু এতিয়া আমি ওলাইছোঁ আকৌ জয়পুৰলৈ বুলি। এতিয়া পাছবেলা ওলাইছোঁ, ভণ্টিও যিহেতু ডিউটি আছিলে, আকৌ ডিউটিৰ পৰা আহি এবাৰ পালেহি। ফোনত ঠাইখন দেখাই দিলোঁ, আকৌ কেতিয়া আহোঁ ঠিক নাই। এয়া দেউতাৰ লগৰ যিমানবোৰ ষ্টাফৰ মানুহ আছিলে তেওঁলোক সকলোবোৰ ৰিটায়াৰ হ'ল, এতিয়া নতুন নতুন আহিলে। কিন্তু কি হয়, আগৰ নিচিনা তেনেকুৱা পোৱা নাযায় নহয় জানো। আগতে যেনেকুৱা এটা ভাল লাগিছিলে তেনেকুৱা এটা পোৱা নাযায় পাছত। এয়া আৰু মা আগদিনাখনে গ'ল, কালিয়ে গ'ল মানে। আজি আমি যাবলৈ ওলালোঁ। মা বিশেষ এটা কাৰণে কালিয়ে যাবলগীয়া হ'ল। আৰু এইফালে এতিয়া আমি তললৈ নামি গৈছোঁ, গাড়ী যিহেতু তলত আহিব। আৰু এয়া সকলোবোৰ বজাৰৰ পৰা আহিছে দেই। মই কৈছিলোঁ যে বজাৰ বহে বুলি যে, সেয়া আজি শনিবাৰ যিহেতু বজাৰো বহিছে আৰু সেই মানুহবোৰ তাৰ পৰাই আহিছে। আৰু এতিয়া ব'লক বজাৰখন ক'ত বহিছে সেয়া আপোনালোককো দেখোন, আৰু ময়ো প্ৰথম দেখিম আজি। আৰু এইখন ঠাইতে সৰুৰ পৰা মাঘ বিহু হওক বা নতুন বছৰ পিকনিকেই হওক, ইয়াতে খাওঁ আৰু সকলোৱে মিলি খাওঁ যে খুব ভাল লাগে। আৰু এইখন বজাৰখন দেখাই দিলোঁ। আজি ভিডিঅ'টো ইমানেই আছিলে, কেনেকুৱা পালে চাই জনাবলৈ নাপাহৰিব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই।